হে দোস্ত ৱেলকাম বেক মাই ছেকেণ্ড চেনেল। আজি মই বিহপুৰীয়া যাম কাৰেণ্টৰ বিল দিবৰ কাৰণে আৰু লগতে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব তাৰ চাবলৈ যাম। তো বলক ভিডিঅ'টো। তো আমি গৈ আছোঁ বিহপুৰীয়া কাৰেণ্টৰ বিল দিবৰ কাৰণে। তো এতিয়া কাৰেণ্টৰ বিল অফিচত কিমান এতিয়া লাইন হ'ব পাত্তা নাই। তো গৈ আছোঁ আমি, লগতে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব তাৰ চাবলৈ যাম, আপোনালোকক দেখাই দিম। তো বলক এতিয়া আমি ফাৰ্ষ্টত কাৰেণ্টৰ বিলটো দিব। তো ফাইনেলি আমি কাৰেণ্টৰ অফিচত পালোহি। তো বলক কাৰেণ্টৰ বিল দিবলৈ যাওঁ। তো ভাইটি অলৰেডি সোমাই গ'ল, মই যাওঁ চাবলৈ। চ' ফাইনেলি আমাৰ কাৰেণ্টৰ বিল দি হৈ গ'ল। এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চাওঁগৈ। তো বলক। তো আমি গৈ আছোঁ কাৰেণ্টৰ বিল দি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চাবৰ কাৰণে। তো এয়া আমি কাৰেণ্টৰ অফিচৰ পৰা ওলালোঁ। তো বিহপুৰীয়াত আমাৰ ভণ্টি এজনী পঢ়ি আছে, তাই আমাক গম পালে আমাৰ বিহপুৰীয়াত আহিছে বুলি। তো আমাক ৰুমত মাতিছে চাহ খাবৰ কাৰণে। তো আমি গৈ আছোঁ, ভণ্টি দুজনী আগত গৈ আছে, আমি পাছে পাছে গৈ আছোঁ। তো চাহ খাই লওঁগৈ প্ৰথম, তাৰপৰা দেখাই আছোঁ আপোনালোকক। তো এইজনী ভণ্টি এইটো ভাড়া ৰুমত থাকে। তো আমি সোমাই গৈছোঁ, আমাক আজি স্পেচিয়েল চাহ খুৱাব। তো গৈ আছোঁ, তো এইটো ঘৰটো। তো বলক ভিতৰলৈ যাওঁ। তো আমাক বহালে, এনেকৈ বহালে। তো আমি বহি আছোঁ চাহ বনোৱালৈকে। তো চাই থাকক। তো আমি এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চাব গৈ আছোঁ। তো আৰু আছে 2-3 কিলোমিটাৰমান। তো পাই আছোঁ আমি। তো ইয়াত বাইক পাৰ্কিং কৰিবলৈ দিছে। তো এতিয়া আমি খোজকাঢ়ি যাব লাগিব ইয়াৰ পৰা। তো এতিয়া খোজকাঢ়ি যাওঁ আৰু চাবৰ কাৰণে। তো এনেকৈয়ে আমি খোজকাঢ়ি গৈ আছোঁ চাবৰ কাৰণে। তো পোৱাগৈ নাই, বহুত দূৰ খোজকাঢ়িব লাগিব। তো আমি গৈ আছোঁ খোজকাঢ়ি। এইটো আমাৰ ভাইটি, দেখিব পাৰে। ইউটিউব ভিডিঅ'। হেল্ল'টো কৈ যাওঁ। হেল্ল' লাইক ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে নাপাহৰিব। বাকী ফাইনেলি আমি আহি পালোহি। তো বহুত মানুহ ভিৰ হৈছে। তো এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছেনে নাই দেখা নাই। তো গৈ আছোঁ মঞ্চৰ কাষলৈ। তো আপোনালোকে চাই থাকক, বহুত ভিৰ মানুহ। এয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি পাইছেহি বৰ্তমান আমাৰ এৰিয়াত। তো এতিয়া নামিব নৰেন্দ্ৰ মোদী ডাঙৰীয়া নামিব। তো আমি ইয়াত ফ্ৰণ্টত ৰখি আছোঁ চাবৰ কাৰণে। তো গোটেইবিলাকে আগত দৌৰিছে হেলিকপ্টাৰ চাবৰ কাৰণে। তো আমি ইয়াতে ৰখি চাই আছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে চাম। নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাৰ কাৰণে কিমান হাজাৰ হাজাৰ মানুহ গোট খাইছে আপোনালোকে চাওক। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাষণ দিয়া আপোনালোকে শুনাই আছোঁ। আপোনালোকে শুনক কেনেকৈ ভাষণ দিছে। कांग्रेस आज उसके हाथ में असम को सौंपने की बात कर रही है। कांग्रेस वोट के लिए कुछ भी कर सकती है, किसी का भी साथ ले सकती है। आपके सामने संकल्प पत्र घोषित किया है, आपके सामने मैं आज असम भाजपा की पूरी टीम को, राज्य के पूरे नेतृत्व को इस संकल्प पत्र के लिए, उनकी कल्पना शक्ति के लिए, असम के उज्जवल भविष्य के लिए उनकी जो प्रतिबद्धता है, जो संकल्प पत्र में उन्होंने पेश किया, मैं बहुत बहुत बधाई देता हूं आप सबको। ये संकल्प पत्र असम की आकांक्षाओं, भविष्य और আপোনাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দেখাব নোৱাৰিলোঁ ওচৰৰ পৰা। আঁতৰৰ পৰা দেখালোঁ আৰু বাহিৰতো মানুহ ভিৰ আপোনালোকে চাওক।
आज आयुष्मान भारत ভিতৰতো ভিৰ योजना के বাহিৰতো ভিৰ तहत চবতে ভিৰ असम के আপোনালোকে চাব পাৰে তো लाखों परिवारों বলক মই যাওঁগৈ 5 लाख তো এতিয়া চব মানুহবোৰ ঘৰ গৈছে আৰু আমিও যাওঁ আৰু ঘৰলৈ আৰু ভোক লাগিছে বহুত ভোক লাগিছে সেইটো কাৰণে হোটেলত কিবা এটা খাই লওঁগৈ তো আপোনালোকে চাই লওক মানুহবোৰ গৈছেগৈ সেলফি সেলফি গান ধুনীয়া লাগিছে তোমাৰ মনুষ্য এবাৰ খালি কৰা খাও নেকি তো আপোনালোকে চাওক পূৰা ৰাস্তা ফুল হৈ গৈছে পূৰা মানুহ সৰকিব পৰা নাই এনেকুৱা ভিৰ তো আপোনালোকে দেখুৱাই চাই লওক পথাৰখনৰ হেৰি আছে অঁ তো আমি আহি বাইকৰ ওচৰত পালোহি তো এতিয়া মানুহ ভিৰ হৈছে তাৰ যাব নোৱাৰোঁ অকণমান বহি দিছোঁ ইয়াতে বহুত ভোকো লাগিছে তো হোটেলত সোমাই কিবা এটা খাই ল'মগৈ তো অকণমান আমি ইয়াতে ৰখি দিওঁ তো মানুহবোৰ যাবলৈ দিওঁ তো এইবোৰ গাড়ীবোৰ এখন দুখনকৈ যাবলৈ লৈছে আৰু তো সেইটো কাৰণে আমি বাইক উলিয়াব পৰা নাই তো সেইটো কাৰণে আমি ৰখি দিছোঁ আপোনালোকে মানুহ চাওক ৰাস্তাত মানুহ চাওক কেনেকুৱা মানুহ হৈছে বাপৰে ফালিব নোৱাৰি ৰে ইমানেই মানুহ হৈছে আমি হোটেলত পালোঁ তো খাবলৈ কিবা এটা অৰ্ডাৰ দিছোঁ তো অৰ্ডাৰটো আনি দিলে তো আমি খাই লওঁ আপোনালোকে চাই থাকক তো ফাইনেলি আমাৰ হোটেলত খাই হৈ গ'ল তো এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ তো আমি গৈ থাকোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু এতিয়া ঘৰলৈ যাওঁ